নমস্কাৰ বন্ধুসকল, ৰংমন আছামিজ জিকে কুইজ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আপোনালোকলৈ মই প্ৰতি সোমবাৰে আৰু বৃহস্পতিবাৰে পুৱা 10 বজাত একো নতুন ভিডিঅ' লৈ আহিম আৰু শুদ্ধ উত্তৰ দিয়া প্ৰথম তিনিজনৰ নাম তাৰ পিছৰ ভিডিঅ'ত ঘোষণা কৰা হ'ব। গতিকে মোৰ ভিডিঅ'সমূহ আপুনি প্ৰথমতে চাবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিয়ক। আজি আপোনালোকৰ বাবে এটা নতুন জিকে কুইজ লৈ আহিছোঁ। আপোনাৰতো 10 ছেকেণ্ড সময় থাকিব। চাওকচোন আপুনি কেইটা প্ৰশ্নৰ উত্তৰ দিব পাৰিলে আৰু কমেণ্ট কৰি জনাওক। আগৰ ভিডিঅ'ত সোধা প্ৰশ্নৰ শুদ্ধ উত্তৰটো হৈছে অভয়াপুৰী আৰু শুদ্ধ উত্তৰটো কমেণ্ট কৰা প্ৰথম তিনিজনৰ নাম হৈছে নৱনীতা দাস, ধৰিত্ৰী কলিতা আৰু অকণ দাস। আপোনালোক তিনিওজনক আমাৰ চেনেলৰ তৰফৰ পৰা ধন্যবাদ জ্ঞাপন কৰিছোঁ। প্ৰথম প্ৰশ্নটো হৈছে স্বচ্ছ ভাৰত অভিযান কোন চনৰ কিমান তাৰিখৰ পৰা আৰম্ভ হয়? সময় আৰম্ভ। উত্তৰটো হৈছে 2014 চনৰ 2 অক্টোবৰ তাৰিখৰ পৰা। 2 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম কি? সময় আৰম্ভ। উত্তৰটো হৈছে চাইৰাছ। হয় বন্ধুসকল, সৌৰজগতৰ আটাইতকৈ উজ্জ্বল তৰাটোৰ নাম হৈছে চাইৰাছ। 3 নম্বৰ প্ৰশ্নটো হৈছে সৌৰজগতৰ কোনটো গ্ৰহত আঙুঠি আছে? সময় আৰম্ভ। উত্তৰটো হৈছে শনি গ্ৰহত। 4 নম্বৰ প্ৰশ্নটো হৈছে সৌৰ ডেণ্ডৰ আৱিষ্কাৰক কোন? সময় আৰম্ভ। উত্তৰটো হৈছে আইজাক পিটমেন। 5 নম্বৰ প্ৰশ্নটো হৈছে এভাৰেষ্ট শৃংগত ভৰি দিয়া প্ৰথম অসমীয়া কোন? সময় আৰম্ভ। উত্তৰটো হৈছে তৰুণ শইকীয়া। 6 নম্বৰ প্ৰশ্নটো হৈছে কোনটো জন্তুৱে ওপৰলৈ চাব নোৱাৰে? সময় আৰম্ভ। উত্তৰটো হৈছে গাহৰি। হয় বন্ধুসকল, গাহৰিয়ে ওপৰলৈ চাব নোৱাৰে। 7 নম্বৰ প্ৰশ্নটো হৈছে প্ৰথম অসমীয়া ৰঙীন কথাছবিখনৰ নাম কি? সময় আৰম্ভ। উত্তৰটো হৈছে ভাইটি। 8 নম্বৰ প্ৰশ্নটো হৈছে আটাইতকৈ ডাঙৰ চৰাইটোৰ নাম কি? সময় আৰম্ভ। বন্ধুসকল, আপোনালোকে যদি এই ভিডিঅ'টো এতিয়ালৈকে লাইক কৰা নাই তেনেহ'লে ভিডিঅ'টো লাইক কৰক আৰু চেনেলটো ছাবস্ক্ৰাইব কৰক। উত্তৰটো হৈছে অষ্ট্ৰিচ বা চতুৰ মুৰ্গী। 9 নম্বৰ প্ৰশ্নটো হৈছে অসমৰ প্ৰথম ভ্ৰাম্যমাণ থিয়েটাৰখনৰ নাম কি? সময় আৰম্ভ। উত্তৰটো হৈছে নটৰাজ। 10 নম্বৰ প্ৰশ্নটো হৈছে ভেকুৱাম ব্ৰেগৰ আৱিষ্কাৰক কোন? বন্ধুসকল, শুদ্ধ উত্তৰটো পাৰিলে কমেণ্ট কৰি জনাবচোন।